हेलो एवरीवन मैं स्वप्नाली पुनर्बार आपलोक मोर चेनेल आदरणी जानाइছো আজি এটা নতুন ৰেচিপি আকৌ লৈ আহিছো আপোনালোকৰ ওচৰলৈ সেই ৰেচিপিটো কেনেকুৱা বুলি আপোনালোকে জনাব আহকচোন চাও তেনেহলে ৰেচিপিটো কি আছে লৈছো আপোনালোকলৈ ভাপত দিয়া পিঠাৰ এটা ৰেচিপি তেনেহলে আহক চাও কেনেকৈ বনাইছিলো এয়া মই অকনমান নিমখ লৈছো আৰু তাতে 2 টেবুল চামুচ পানী এনেকৈ মিলাই লৈছো নিমখ মই আধা চাহ চামুচ লৈছো আপোনালোকে কম বেছি কৰিব পাৰিব সোৱাদ অনুসৰি নিমখ ইয়া লৈছো জহা চাউলৰ গুৰি 2 কাপ এতিয়া তাতে মই অলপ অলপকৈ নিমখ মিলোৱা পানীখিনি মিলাই লম আৰু ভালদৰে এনেকৈ খানি লম এয়া এনেকৈ খানি লম এতিয়া দুখন হাতৰ মাজত মই এনেকৈ পিঠাগুৰিখিনি ভালকৈ খানি দিছো যাতে পানীখিনিৰ লগত পিঠাগুৰিখিনি ভালকৈ খান খাই যায় আৰু গোটা হৈ নাথাকে তেনেকৈ মই ভালদৰে খানি লৈছো এতিয়া মই এইখিনি ভালকৈ চালি লম এখন চালনীৰ সহায়েৰে এনেকৈ চালি লৈছো এয়া এইখিনি প্ৰায় চলা হৈ গৈছে এতিয়া মই এইখিনি এখন প্লেটৰ সহায়েৰে এনেকৈ ঢাকি ৰাখি দিছো আনফালে মই এখন কেৰাহী গৰম কৰি লৈছো আৰু 1 চাহ চামুচ ঘিউ গৰম কৰি লৈছো তাতে মই কাটি লোৱা অলপমান কাজু আৰু আলমণ্ড ভাজি লম এয়া এইখিনি এনেকৈ মই ভাজি লম এইখিনি যাতে ব্ৰাউন কালাৰ হয় ইমান সময়লৈকে মই ভাজি ল'ব লাগিব এইখিনি এইখিনি প্ৰায় ব্ৰাউন কালাৰ হৈ আহিছে এয়া আৰু এতিয়া মই ইয়াতে যোগ কৰি দিম ৰুকি লোৱা আধা কাপ নাৰিকলৰ গুৰি এয়া এইখিনি মই ভালকৈ ভাজি ল'ম শুকান হৈ যোৱালৈকে নাৰিকলৰ পানী যাতে আঁতৰি যায় তেনেকৈ মই শুকানকৈ ভাজি ল'ম এয়া এইখিনি প্ৰায় শুকাই গৈছে এতিয়া ইয়াতে মই আগতে প্ৰায় 50 গ্ৰাম গুড় পানীৰ লগত মিলাই এনেকৈ গুলি ৰাখিছিলো আৰু সেইখিনি মই ইয়াতে যোগ কৰি দিছো আপোনালোকে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰিব সোৱাদ অনুসৰি গুড় বা চেনি দিব নাৰিকল আৰু গুড়খিনি যাতে ভালদৰে মিলি যায় তেনেকৈ মই ভালদৰে ভাজি লৈছো আৰু গুড়খিনি ভালকৈ পাকটো ল'ব লাগিব তেনেকৈ ভাজিছো এইখিনি প্ৰায় হৈছে এতিয়া মই গেছ অফ কৰি দিছো এয়া এইখিনি হৈ গৈছে এতিয়া মই এটা কাঁহৰ বাটি লৈছো আপোনালোকে যিকোনো বাটি ব্যৱহাৰ কৰিব পাৰিব মই এটা সৰু কাঁহৰ বাটি লৈছো তাতে এই পিঠাগুৰিখিনি এনেকৈ দি দিছো আৰু অকণমান হেঁচি হেঁচি দিছো পিঠাগুৰিখিনি আৰু মাজতে এতিয়া মই এই গুড় আৰু নাৰিকলৰ যিখিনি পুৰ বনাই ৰাখিছিলো সেইখিনি মই এনেকৈ দি দিছো আৰু তাৰ ওপৰত আকৌ এনেকৈ পিঠাগুৰি এক লেয়াৰ এনেকৈ পিঠাগুৰি দি দিম এয়া অকণমান এনেকৈ হেঁচি হেঁচি দিব এনেকৈ এইটো হৈ গৈছে এতিয়া আজি মই ভাপত দিয়া পিঠা বনাম এটা কুকাৰত সৰু কুকাৰ এটা লৈছো এইখন চালনীখন মোৰ এই চালনীখন কুকাৰটোৰ একদম জোখৰ হয় ইয়াতে ধুনীয়াকৈ বহি যায় তো ইয়াতে আজি মই বনাম কেনেকৈ বনাই দেখুৱাম মই আজি এয়া অলপমান পানী মই গৰম কৰি ল'ম এতিয়া আনফালে এখন কপাহী কাপোৰ মই এনেকৈ পানীত তিয়াই লৈছো আৰু ভালকৈ এনেকৈ চেপি লৈছো এতিয়া মই ইয়াতে কাপোৰখন দি দিম এনেকৈ দি দিম আৰু এতিয়া ইয়াতে
পিঠাগুড়িখিনি এনেকৈ বাতিটোৰে এনেকৈ দি দিম। এয়া এতিয়া কাপোৰখনেৰে এনেকৈ ঢাকি দিব লাগিব। এতিয়া এটা বাতিৰে এনেকৈ ঢাকি দিছোঁ আৰু 5 মিনিটৰ পিছত ভাপত দিয়া পিঠা ৰেডি হৈ যাব। এয়া চাওক ধুনীয়াকৈ সিজি উঠিছে পিঠা। এয়া এনেকৈ বাকীখিনি পিঠাও মই বনাই লৈছোঁ। তেনেহ'লে আজিৰ ৰেচিপিটো কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্ট কৰি, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।